ভালে ভালে আছে পুৰা চকুটো দাদা ফটো নিলে না তো So again মই লাইভত সকলোলৈ গুড ইভিনিং সকলোৱে চাহ পানী খাই মেলি আজৰি প্ৰথম লাইভটোত একচুৱেলি মোৰ IGTVত মই আপলোড কৰা নহ'ল ডেটছ ৱাই মই পুনৰ লাইভ আহিব লগা হ'ল চ' আজি এইটো মোৰ ছেকেণ্ড লুক ইণ্ডো ৱেষ্টাৰ্ণ লুক এইটো কোৱা হয় ইণ্ডো ৱেষ্টাৰ্ণ লুক কি প্ৰথম লুকটো একদম কমপ্লিট ইণ্ডিয়ান ৱেডিঙৰ লুক যিটো আছিলে আৰু এইটো ছেকেণ্ড ৱেষ্টাৰ্ণ লুক আৰু এগেইন যিটো প্ৰডাক্ট বা যিখিনি ইউজ কৰা হৈছে সকলো PAC পেক অৰ্থাৎ প্ৰফেশ্যনেল আৰ্টিষ্ট কছমেটিক্স অৰ্থাৎ পেক মানে সেইটো মানে ফুল ফৰ্মটো কৈছোঁ পেক কছমেটিক গুৱাহাটী আজি যিটো শ্বুট কৰা হৈছে সেইটো মেইনলি পেকৰ ব্ৰেণ্ডটোৰ যিবোৰ প্ৰডাক্ট সেইবোৰ সেই প্ৰডাক্টবোৰ লৈ পেলাই মানে সেই ব্ৰেণ্ড শ্বুট প্ৰমোশ্যনেল শ্বুট লৈ পেলাই কৰা হৈছে অকণ লাগি গৈছে যিহেতু চ' সেইটোৱে যিটো ছেকেণ্ড লুক কেনেকুৱা হৈছে সকলোৱে কমেণ্টছত জনাব আৰু এই পেকৰ ৰিচেণ্টলি 3টা প্ৰডাক্ট নতুনকৈ লঞ্চ কৰা হৈছে সেয়া হৈছে আই পেলেট নহয় জানো আই শ্বেডোৰ আৰু HD কনচিলাৰ এটা এণ্ড আৰু এটা যিটো ইউজ স্পেচিয়েলি মানে সেই 3টা প্ৰডাক্ট ওকে মিডাছ টাচ প্ৰি প্ৰাইম ফিক্স এইটো এটা এইটো মোক মেকআপৰ আগত ইউজ কৰিছে এজ এ টোনাৰ ফিক্সাৰ প্ৰাইমাৰ হিচাপে 3টা কাম দিয়ে এণ্ড পিছতো ইউজ কৰে গ্ল'ছি লুক এটা দিয়ে এইটো HD কনচিলাৰ মোৰ এতিয়া বৰ্তমান গম নাপাব কিন্তু বহুতখিনি পিম্পল স্পটছ আছে পিম্পল একনি মাৰ্কছ আছে যিটো কমপ্লিটলি লুকাই গৈছে জাষ্ট বিকজ অফ দিছ এইটো কাৰণে চ' মই খুব ভাল পাইছোঁ আৰু ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ মই ছেটিছফাইড যে গম পাইছোঁ ইট ৱৰ্কছ চ' আপোনালোকে ট্ৰাই কৰিব পাৰে ব্ৰেণ্ড মই এড দিয়া নাই দেই মই জাষ্ট কৈছোঁ আজি যিহেতু শ্বুটটোত এইটো ইউজ কৰা হৈছে প্ৰডাক্টটো সেইবাবে আৰু এই যে সুন্দৰ আই শ্বেডো দেখিছে মোৰ ধুনীয়া আই শ্বেডোটো এই পেলেটখনৰ পৰা ইউজ কৰা হৈছে ভাইব নতুনকৈ লঞ্চ কৰিছে প্ৰায়বোৰ মেকআপ আৰ্টিষ্টৰ হাতত মই দেখিছোঁ এতিয়া ময়ো ল'বলৈ মন গৈছে আৰু প্ৰিয়ংকাই আজি এইখন প্লেটৰ পৰাই মোক আই শ্বেডো মানে লগাইছে আৰু আগেইন তাই এইটো লুক ছেকেণ্ড লুক তাই প্ৰিয়ংকাই কৰিছে ত' কেনেকুৱা লাগিছে কৰি কাম ভাল লাগিছে মোৰ খুব ভাল লাগিছে বহুত ইচ্ছা আছে আপোনাৰ কাম কৰিব চ' এই 3টা প্ৰডাক্টৰ ডিটেইলছ সকলো ভিডিঅ'টিৰ তলত দিয়া যাব আৰু লগতে আপোনালোকে যদি পেক ৰিলেটেড বস্তু মানে কথা জানিবলৈ বিচাৰিছে তেন্তে মই এই ভিডিঅ'টিত যিখন পেজ মই টেগ কৰিম অৰ্থাৎ পেক কছমেটিক গুৱাহাটী তেওঁলোকক আপোনালোকে ইনবক্স কৰিব পাৰে কণ্টেক্ট কৰিব পাৰে প্ৰডাক্টবোৰ পাৰ্চেজ কৰিবলৈ বা ল'বলৈ বা প্ৰডাক্টৰ বিষয়ে বেছি ডিটেইল জানিবলৈ বা তেওঁলোকৰ ষ্ট'ৰখন মই এইখিনিতে কৈ দিওঁ যিখন সংগীতা ষ্ট'ৰখন আছে ফেঞ্চিত তেওঁলোক ওৱান এণ্ড অনলি নৰ্থ ইষ্টৰ পেক ডিষ্ট্ৰিবিউটাৰ হয় পেক যিবোৰ প্ৰডাক্টবোৰ ওৱান এণ্ড অনলি ডিষ্ট্ৰিবিউটাৰ ষ্ট'ৰ হয় চ' আপোনালোকে যদি বিচাৰে তাৰ পৰা আপুনি ল'ব পাৰে মানে ষ্ট'ৰখনত আহি পেলাই আৰু বহুত বস্তু আছে তেনেকুৱা মোক পিছফালে দেখিছে গোটেই মই পেকৰ মাজতে সোমাই আছোঁ পেকৰ আনি আপুনি এবাৰ উঠি দিয়কচোন মই দেখাম লুকটো এতিয়া বৰ্তমান আকৌ ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী কৰিব জিত আছে ৰাহুল আছে আমি বৰ্তমান চ' এতিয়া লুকটো কমপ্লিট হোৱা নাই সকলোৱে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু অতি শীঘ্ৰে ফটো এণ্ড ভিডিঅ'জ ৰিভিল হ'ব ময়ো আপলোড কৰিম কেনেকুৱা হৈছে পাব দাদাক মাতি বনাব আৰু দাক তেখেত আমাৰ মেইন অ'নাৰগৰাকী থাকিলে ভাল আপোনাৰ ড্ৰেছটো খুব কৰাইছে যে থেংক ইউ ডান তো মই এতিয়া পূৰা ফুলকেইটা দেখাই দিওঁ এবাৰ বা আপুনি অ'টি চাই দিয়কচোন क्या है ये
Oh, yeah. Foundation or stick. Okay. Wow. What do you like? Thank you. Good idea. Priyanka, আপনি এনে বহুত ধুনীয়া কমপ্লিটলি মোৰ ওচৰৰ পৰা দেখুৱাব পাৰে মোৰ গুটি স্পটবোৰ একদম নাইকিয়া হৈছে সেইটোতো বেষ্ট হয় সেইটো কাৰণে কৈছোঁ কাৰণ যোনটো কনচিলাৰ নতুনকৈ লঞ্চ হৈছে আপোনাৰ মুখত যিমানে স্পট নাথাকক কিয় জাষ্ট এবাৰ ইউজত কমপ্লিটলি ক্লিয়াৰ হৈ যায় বেছি নাই অলপ অকণমান ইউজ মানে বৰ বেছি নাই সেইখিনি ৰাখাই গৈছে আৰু আই শ্বেডোটো মই স্পেচিয়েলি বহুত ভাল পাইছোঁ প্ৰথমটো আৰু এইবাৰ কমপ্লিটলি ব্লু এণ্ড লাইট ব্লু মিক্স কৰিছোঁ কাৰণ একচুৱেলি এইটো আপুনি লাইটো কৰিব প্ৰথম মেকআপটো অকণমান লাইট আছিলে আইজটো এইটো মানে এটা কাৰণতে ব্লু কৰিছোঁ কাৰণ আপোনাৰ ড্ৰেছটো বহুত লাইট হয় অ'কে যদি সেই হিচাপত যদি মই আই মেকআপটো লাইট কৰি দিওঁ ন সিমান এটা মানে চোৱা নাচিব যদি আই মেকআপটো অকণমান ডাৰ্ক কৰিছোঁ য'ত নেকি আপোনাৰ ড্ৰেছটো আৰু মেকআপটো ফুটি উঠিছে তেতিয়া So, আকৌ এবাৰ কৈ দিওঁ প্ৰিয়ংকাই ফাৰ্ষ্ট টাইম গুৱাহাটীত 10 মে'ৰ পৰা 20 মে লৈ এটা মাষ্টাৰ ক্লাছ ৱৰ্কশ্বপ এটা ষ্টাৰ্ট কৰিব এড্ৰেছটো আৰু সকলো ধৰণৰ ডিটেইলছ এই ভিডিঅ'টিৰ তলত আগেই তাইও আপলোড কৰিব ময়ো দিম আপোনালোকে যদি বিচাৰে তাইৰ পৰা মেকআপ শিকিবলৈ তেন্তে কণ্টেক্ট কৰক আৰু মই ভিডিঅ'টিৰ তলত তাইৰ কণ্টেক্ট নাম্বাৰ সকলো দি দিম আৰু নলবাৰীত আপোনাৰ 4 এপ্ৰিলৰ পৰা নলবাৰীত 4 এপ্ৰিলৰ পৰা এইটো প্ৰিয়ংকা নলবাৰী ক'ত আছে অ'কে চ' আপোনাৰ ফাৰ্ষ্ট টাইম নলবাৰীটো মাষ্টাৰ ক্লাছ কৰা হ'ব আৰু গুৱাহাটীটো তো নলবাৰীত আপোনাৰ 4 এপ্ৰিলৰ পৰা 15 তাৰিখলৈকে আৰু গুৱাহাটীত 10 মে'ৰ পৰা 20 মে'লৈ তো বহুতে মোক কয় মাষ্টাৰ ক্লাছ কৰক আপুনি নলবাৰীত মই শিকিব যাব নোৱাৰোঁ থকাৰ প্ৰব্লেম হয় কিবা কিবি হয় তো সেইটো কাৰণে মই এবাৰ কৰিলোঁ তো ফাৰ্ষ্ট টাইম আৰু তাত গোটেইখিনি শিকোৱা হ'ব 10 ডেইজত থেংক ইউ বৰ বেছি কথা নকওঁ কাৰণ আৰু আমাৰ শ্বুট ষ্টাৰ্ট হ'বলৈ আছে লেট হৈছে সকলোৱে ঘৰ যাব লাগে চ' দেখিছে মোৰ মেকআপটো আৰু সঁচাকৈ প্ৰডাক্টবোৰ খুবেই ভাল মই পাৰ্চনেলি ইউজ কৰোঁ মই ছেটিছফাইড আৰু বহুত মেকআপ আৰ্টিষ্টে হয়তো প্ৰায় পেকৰ বস্তু ইউজ কৰে PSC প্ৰডাক্ট ইউজ কৰে আৰু আপোনালোকে যদি ভাল পাইছে তেন্তে প্লিজ পেকৰ প্ৰডাক্টবোৰ পাৰ্চেছ কৰক আৰু যদি বিশেষ জানিবলগীয়া আছে তেন্তে পেক কছমেটিক গুৱাহাটী অৰ্থাৎ সংগীতা ষ্ট'ৰত আহক তেওঁলোকৰ পৰাই বস্তুখিনি ডিটেইলছ বা এভৰিথিং সকলোখিনি জানি লওক চ' এইখিনি কৈ মই আজি লাইফটো সামৰণি মাৰোঁ আমি শ্বুট ষ্টাৰ্ট কৰোঁ সকলোৱে ভালে থাকক কুশলে থাকক থেংক ইউ কৈ দিয়া পেক কছমেটিক দাদাই কৈ আছে মোক